Hello friends, welcome back to my YouTube channel. আজি আপোনালোকৰ বাবে লৈ আহিছো এটা বেলেগ ধৰণৰ ভিডিও। বেলেগ নো কি আসলতে? বেলেগ বুলি একো নহয়। আমাৰ নেশনেল হাইৱেৰ অৱস্থা আপোনালোকক দেখাব খুজিছো। আসলে কি অৱস্থাত আছে বৰ্তমান আমাৰ NH37 নেশনেল হাইৱেটো। বৰ্তমান মই ডিমোৰ পৰা শিৱসাগৰলৈ গৈ আছো। আপোনালোকক এই জেগাডখৰৰ অৱস্থাটো কি হৈ আছে এতিয়া দেখুৱাম। বলক ভিডিওটো আৰম্ভ কৰো। এয়া চক আমাৰ হাইৱেৰ অৱস্থা কিন্তু হাইৱে হৈ আছে নে কিবা হেৰি হৈ আছে এটা ধৰিব নোৱাৰি ইমান ডাঙৰ ডাঙৰ গাত বাপৰে বাপ ৰাস্তাৰ ওপৰত আধালৈকে পানী এয়াই নেশনেল হাইৱেৰ অৱস্থা পানী যাবলৈ কোনো ড্ৰেইনৰ ব্যৱস্থা নাই এয়া চক ৰাস্তাৰ অৱস্থা গাত যেনিয়ে তেনিয়ে পানী জমা হৈ আছে তাতে বৰষুণ দিলে এইটো ৰাস্তাত গাড়ী চলাবা আৰু গোটেই ৰাস্তাটোত ভাল বুলি ক'বলৈ এই ৰাজমাই বজাৰ পোৱা আগে আগে অকণমান আছে এইকণে অকল ভাল হৈ আছে আমি ৰাস্তাত গাড়ী চলোৱাৰ বিনিময়ত যে ইমান টেক্স দি আছোঁ এই টেক্সবিলাক প্ৰকৃততে চৰকাৰৰ ঘৰ পাইছেনে নাই পোৱা বাৰু আৰু যদি পাইছেগৈ তেনেহ'লে চৰকাৰে ৰাস্তাটো অলপ মেৰামতি কৰি নিদিয়ে কিয় কাৰণ গাড়ী এখন কিনাৰ লগে লগে তাৰ ৰেজিষ্ট্ৰেশ্যন ফিটনেছ ইঞ্চুৰেঞ্চ পলিউশ্যন ৰোড পাৰ্মিট এইবিলাকৰ নামততো আমি হাজাৰ হাজাৰ টকা ভৰিব লগা হয় আৰু প্ৰত্যেক দিনে গাড়ী বিক্ৰী হৈয়ে আছে প্ৰত্যেক দিনে সেইবিলাকৰ নামত পইচা পায়ে আছে গভৰ্ণমেণ্টে তো তেনেহ'লে গভৰ্ণমেণ্টে অন্ততঃ ৰাস্তাত গাড়ীখন চলিব পৰাকৈ ৰাস্তাটোতো ভাল কৰি দিব লাগে মানুহক কি মানে আৰু তাৰ উপৰিও ৰাস্তাত ট্ৰেফিকে ৰাখিব ছিট বেল্ট নাই মাৰা বুলি ফাইন কাটিব ইঞ্চুৰেঞ্চ ফেইল আছে বুলি ফাইন কাটিব আজিকালিতো এতিয়া ইঞ্চুৰেঞ্চ ছিট বেল্ট এইবিলাকৰ নামত ফাইন 100-200 নহয় 5,000 10,000 তেনেকৈ কৰি কালেক্ট কৰে ঠিক আছে মানুহে ভুল কৰিছে তাৰ বিনিময়ত পইচা লওক বাৰু গভৰ্ণমেণ্টে ফাইন কাটক কিন্তু সেই অনুপাতে মানুহে গাড়ী চলাব পৰাকৈ ৰাস্তাওতো সুবিধাজনক হ'ব লাগে